নমস্কাৰ বিভাস কিচেনৰ পৰা আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ পুৰৈ শাকৰ পকৰা। এতিয়া পকৰা বনাবৰ বাবে এনেদৰে পুৰৈ শাকখিনি মই কাটি ৰেডি কৰি লৈছোঁ। তাৰ পিছত চাউলৰ গুড়ি মই 2 চামুচ লৈছোঁ আৰু এইফালে ইয়া বেচন মই 3 চামুচ লৈছোঁ আৰু এইখন চামুচেৰে লৈছোঁ এইখিনি। তাৰ পিছত ইয়া নিমখ, হালধি গুড়ি, পিয়াজখিনি মই এনেদৰে কাটি লৈছোঁ, আদা নহৰু পেষ্ট অলপ আৰু এইফালে ইয়াত জলকীয়া এটা কাটি লৈছোঁ। এতিয়া কাটি লোৱা পুৰৈ শাকখিনিত মই বেচনখিনি আৰু চাউলৰ গুড়িখিনি দি দিছোঁ আৰু অলপ হাতেৰে এনেদৰে মিক্স কৰি দিছোঁ। তাৰ পিছত আকৌ নিমখ, আদা নহৰু পেষ্ট, জলকীয়া, হালধি গুড়ি আৰু কাটি থোৱা পিয়াজখিনি এনেদৰে গোটেইখিনিয়ে মই ইয়াতে দি দিলোঁ আৰু হাতেৰে ভালদৰে গোটেইখিনি একেলগে মিক্স কৰি দিছোঁ। এতিয়া অকণকৈ পানী দি মই এনেদৰে মিক্স কৰি যাম। পানী একেলগে দি নিদিওঁ কিয়নো বেছি পনীয়া হ'ব নালাগিব। এনেদৰে মই চাইছোঁ অকণমান মুঠিটো বান্ধিছেনে। এয়া মোৰ বনোৱা হৈ গ'ল মিশ্ৰণটো। আপোনালোকে দেখিবলৈ পাইছে মই এটা এটাকৈ এনেদৰে দি গৈছোঁ, আকৌ লুটিয়াইও দিছোঁ, আনটো ছাইডো ফ্ৰাই হ'বলৈ দি দিছোঁ। আৰু এই গোটেইখিনি বনাওঁতে মই ল' টু মিডিয়াম ফ্লেম কৰি বনাই যাম। এইখিনি হৈ গ'ল, ধুনীয়াকৈ অকণ ৰঙচুৱা যেনো হৈছে আৰু ধুনীয়াকৈ ফ্ৰাই হৈও গৈছে। ঠিক তেনেদৰে মই বাকীখিনিও একেদৰে বনাই যাওঁ এতিয়া। আৰু এতিয়া চাওক মোৰ পুৰৈ শাকৰ পকৰা খাবলৈ ৰেডি হৈ গ'ল, গোটেইখিনি বনোৱা হৈ গ'ল। এনেদৰে আপোনালোকেও এনেদৰে বনাই খাব পাৰে কেতিয়াবা আৰু খাই কেনেকুৱা পায় মোক জনাব আৰু শেষত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ জনালোঁ আপোনালোক সকলোকে।